हेलो गाइस মই আজি আপোনালোকৰ মাজলৈ চিকেনৰ সৈতে চালকুমাৰ আঞ্জাৰ ৰেচিপি লৈ আহিছোঁ। মই আধা কেজি চিকেন আৰু চালকুমাৰ অকমান ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। দুটা পিয়াজ, তিনটা জলকীয়া সৰুকৈ কাটি লৈছোঁ, আদা নহৰু পেষ্ট লৈ লৈছোঁ। তেলখিনি গৰম হ'বলৈ দি মই কাটি থোৱা পিয়াজ আৰু জলকীয়াখিনি দি দিছোঁ। পিয়াজখিনি অকমান টাইম ফ্ৰাই হোৱাৰ পাছত তাত মই আদা নহৰু পেষ্ট দি দিছোঁ। হালধি গুড়ি, জিৰা গুড়ি আৰু ধনিয়া গুড়ি দি ভালদৰে মছলাখিনি ফ্ৰাই কৰি লৈছোঁ। তাৰ পাছত মই চিকেনখিনি দি দিছোঁ আৰু তাত মই নিমখ সোৱাদ অনুসৰি দি দিছোঁ। কেয়াৰ গুড়ি আৰু মিট মছলা মই তাত দি দিছোঁ। চিকেনখিনি ভালদৰে ফ্ৰাই হোৱাৰ পাছত তাত মই কাটি থোৱা কোমোৰাখিনি দি দিছোঁ আৰু 5 মিনিটমান এনেকৈ লৰাই থাকিব। কোমোৰাখিনি অকমান সিজিলে তাত 2 কাপ মই পানী দি দিছোঁ আৰু গৰম মছলা দি দিছোঁ। তাৰ পাছত মই ঢাকনিৰে ঢাকি ৰাখিছোঁ আৰু এনেকৈ 15 মিনিটমানৰ বাবে এৰি দিছোঁ। 15 মিনিটমান পাছত আমাৰ চিকেনৰ আঞ্জা ৰেডি। খাবলৈ বৰ টেষ্টি হয়, আপোনালোকে ট্ৰাই কৰিব। ভিডিওটো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব, লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব। যদি মোৰ চেনেলটো নতুন আহিছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব। আজিলৈ বাই, থেংক ইউ।